হাই গাইজ হে গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি মই মানে এতিয়া নিচাহঁতৰ ঘৰত আছোঁহে তাৰপিছত এইজনী হৈছে আমাৰ বা হৈছে সৰু বা আৰু আজি এতিয়া ভিডিঅ'টো কিনো বনাম আপোনালোকে চাই থাকিব দেখাই আছোঁ এতিয়া মানে হাঁহ মাংস কাটি থকা হৈছে মাংস বনোৱা দেখাম আৰু আমি দুজনে গৈ আছোঁ মনে মনে তাৰপিছত ভিডিঅ'টো বনাম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো এই যদি জলকীয়া ভাজি এইটো লগাই থাকিবি শুনিবলৈ মন যোৱা নাই ভনী পাতে যায় জলকীয়া ভাজি এইটো খাবি নেকি চব খাই দিম কিনা শাকৰ থোটলৈকে মঙহ নাজানে নেকি আপোনালোকে এখেতে চাই আছে খাবলৈ এয়া আমি হাঁহ মাংস বনোৱাগৰাকী এগৰাকী ঐ মিট মছলা অকণ আনিবলৈ দিয়া নোৱাৰো দেই এনেকৈ মিট মছলা নোহোৱাকৈ বাইক পেলাই নোহোৱাকৈ কেনেকৈ বনাওঁ মানে কি হৈছে মছলা চছলা একোৱেই নাইকিয়া হৈছে মানে ঘৰখনত মানে কি হয় এইকেইদিন মানে খাবি দেউতাৰ সকামলৈ গৈছে হ'ব দিয়া বিলাহী চিলাহী আছে সেয়াকে দি দিম আৰু মাংস বনাই থকা হৈছে হাঁহ মাংস এয়া তেল দিছে বেছি হ'ল তেলটো দিছে আপোনালোকে গোটেই ভিডিঅ'টো চাই থাকিব আমি হাঁহ মাংস আজি কেনেকৈ বনাম এয়া কি দিয়া হৈছে ৰচুন আদা পেষ্ট দিয়া হৈছে আৰু পিঁয়াজ এতিয়া মানে ৰঙা পৰালৈকে ভাজি থাকিম আৰু হয় ভাজি থাকিম দেই আৰু মানে আমি জুইত বনাইছোঁ দেই জুইত বনোৱা খোৱাটো একদম মানে বহুত ভাল লাগে ন হাঁহ মাংস তাতে আজি আৰু আমি বনাই আছোঁ এয়া মাংসটো এটা দি দিয়া হৈছে এয়া কোমোৰা আলু দিয়া হৈছে মাংসত ফাইনেলি মাংস ৰেডি হৈ গ'ল কোমোৰা আলু দিছে মাংসত লৰাই দিয়া হৈছে এয়া মাংসখিনিত পানী দি দিয়া হ'ল লাহেকৈ ঢাকনখন মাৰি দিয়া হৈছে দেখিছেনে ধুনীয়াকৈ হৈ গৈ আছে মাংসটো তাৰপিছত আৰু আমি খাম আৰু ধুনীয়াকৈ এয়া ফাইনেলি ধুনীয়াকৈ